আজি ৰাজস্থান ৰয়েলছৰ আৰু জি টিৰ মাজত মানে গুজৰাট টাইটেন্সৰ মাজত IPLৰ কোৱালিফায়াৰ মেচখন আছে। আপোনালোকো ছাপোৰ্ট কৰক, ৰাজস্থানক, ৰিয়ান পৰাগো ছাপোৰ্ট কৰক। আমাৰ অসমৰ এজন ল'ৰাই, অসমৰ এজন সু-সন্তানে ইমান এখন ডাঙৰ খেলত প্ৰতিনিধিত্ব কৰিব, কেপ্টেইনচি কৰিব। আপোনালোকে তাক ছাপোৰ্ট কৰক, আপোনালোকে তাক দিলছে ছাপোৰ্ট কৰক। মইতো কৰিমেই, মইতো একদম পিয়ৰ টিম ৰাজস্থান ৰয়েলছ। হাৰিলেও জিকিলেও কথা নাই, কিন্তু সূৰ্যবংশী আছেই, ক'বলগীয়া একো নাই। কিন্তু খেলত থাকেই হোৱা জিকা, কিন্তু খেলবিলাকত হোম ছাপোৰ্টটো পালে বেছি ভাল লাগে মানে। এতিয়া আপোনালোকে ছাপোৰ্ট কৰক। আপোনালোকেতো ৰিয়ান পৰাগক ছাপোৰ্ট নকৰে, কাৰণ আপোনালোকে তাক কি ক'ম আপোনালোকক, এতিয়া হিংসা দেখে, বেছি আছে, তাৰ এটিটিউডটো বেছি আছে বুলি কয়।